ফাইনেল 16 তাৰিখে বিয়া কাৰ বিয়া মোৰ বিয়া ৰাজৰ বিয়া ওকে কোনে বুজিব কিদৰে আশাৰ সমাধি পগাই ৰৈ আছো এতিয়া মাত্ৰ তোমাৰ বাবে আহি আছে 16 ডিচেম্বৰ 16 ডিচেম্বৰৰ বাবে ৰৈ আছে সকলোৱে কিয়নো 16 ডিচেম্বৰত নয়ন নীলিমৰ বিয়া এই কথা নিজেই জনালে নয়ন নীলিমে জনাইছে যে 10 ডিচেম্বৰত তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবোৰ অবিবাহিত যুৱতীৰ পৰা আবেদন পত্ৰ বিচাৰিছে কিয়নো তেওঁ বিয়া পাতিবলৈ গৈ আছে আৰু যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে তেওঁৰ লগত বিয়া পাতিবলৈ প্ৰস্তুত তেওঁলোকৰ পৰা তেওঁ আবেদন বিচাৰিছে এই কথা নিজেই জনালে নয়ন নীলিমে বাৰু কাক বিয়া পাতিব 16 ডিচেম্বৰত বৰ্তমান সকলো অনুৰাগীয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে কোন বাৰু সেই অভিনেত্ৰীগৰাকী যিগৰাকী অভিনেত্ৰীক নয়ন নীলিমে বিয়া পাতিবলৈ গৈ আছে তেওঁৰ অনুৰাগীসকল সকলো ইচ্ছুক হৈ আছে যে 16 ডিচেম্বৰত নয়ন নীলিমে কাৰ লগত বিয়া পাতিব বৰ্তমান এই কথাটো সকলোৰে বাবে সাসপেন্স কৰি থৈছে নয়ন নীলিমে এটা ইণ্টাৰভিউত জনায় যে যাতে সকলোৱে 16 ডিচেম্বৰত তেওঁলোকৰ বিবাহত অংশগ্ৰহণ কৰিবলৈ আহে আৰু যাতে গোটেই অসমবাসী ৰাইজে তেওঁলোকক এই বিবাহত আশীৰ্বাদ কৰিবলৈ তেওঁলোকৰ বিবাহ অনুষ্ঠান পৰ্বলৈ আহে আচলতে 16 ডিচেম্বৰত কি হ'বলৈ গৈ আছে সেই কথা আমি সকলোৱে 16 ডিচেম্বৰতহে গম পাম গতিকে আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ এই 16 ডিচেম্বৰলৈ আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোক আমাৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ বুকুতে জ্বলি উঠিছিল প্ৰেমৰে লাগনি জুই তোমাৰ হাঁহিত ফুলা ফুল চাবলৈ গ'লে চুই বুকুতে জ্বলি উঠিছিল প্ৰেমৰে লাগনি জুই চকু পতা ঢাকি ক'বলৈ তুমি মোৰে যান তুমি আৰু